নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আজিও মই আপোনালোকলৈ এটা ভাল খবৰ লৈ আহিছো, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে হয়তো সঞ্জীৱ বৰা নামৰ যুৱকজনৰ বিষয়ে শুনিছে, যাৰ কণ্ঠ জুবিন গাৰ্গৰ দৰে প্ৰায় একেই, আৰু তেওঁক জুবিন গাৰ্গক লগ ধৰিবলৈ বৰকে হেঁপাহ আছিল, আৰু প্ৰতিদিন টাইমৰ এটা অনুষ্ঠানত তেওঁক জুবিন গাৰ্গৰ সৈতে লগ কৰি দিয়া হয়, আৰু তাতে তেওঁ জুবিন গাৰ্গৰ সন্মুখত গানো গাইছিল, আৰু তাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাই দিছো। সন্মুখত পাইছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে দাদা। মা দেউতা ভাইটি আছে। দেউতা তামোল পাণৰ দোকান দিয়ে। ঠিক আছে বাৰু। আকাশৰ বুটি নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপিয়া তৰা আকাশৰ বুটি নৈ। কেনেকুৱা লাগিছে? ভালেই আছে। তাৰ অলপ ট্ৰেইন কৰিলে আৰু ভাল হ'ব। সেইবিলাক বয়স আছে, মই শিকাই দিম আহিলে, মাজে মাজে আহি থাকিবি। ঠিক আছে দাদা। ক'ৰবাত গাবলৈ মাতিম বাৰু। হ'ব, ভাল হওক দে। নতুন গানত আপোনাৰ নতুন গানত ক'ৰবাত মাতিম তাক গাবলৈ নিশ্চয়। আৰু বহুতে মোক কৈ আছিলে এইকেইদিন তাক মাতি দিব এবাৰ। চ' আমাৰ কাৰণে ভাল লাগিল আৰু আশীৰ্বাদ আছে সদায়। ভাল হ'ব, আগুৱাই যাওক, ভাল কাম কৰক। আগতে এনেকুৱা পাইছিলে নে আপোনাৰ কণ্ঠ লগত সাদৃশ্য থকা এনেকুৱা আগতে পাইছিলে নে আপুনি? ক'ৰবাত এজন দুজন পাইছোঁ, মাজে মাজে লগ পাইছোঁ বাৰু। আজি গান এটা ৰিলিজ হৈছিল দাদা, মোৰ নিজৰ বিহু গান এটা। লাজুকীয়া দেখাৰে ঘূৰি ঘূৰি নাচাবি, সঁচাকে প্ৰেমত পৰি যাম। মোৰ কোমল বুকুতে মৰমবোৰ বাঢ়িছে, তোলৈয়ে ৰাখিছো সদায়। সঁচাই ভাৰি লাগি যায় তোৰে মুখনিহে চাই, মই পাগল হৈ যাম তোৰে মৰমবোৰ নাপায়। ঐ নিজৰ কৰি ল'বৰে মন যায়, ঐ নিজৰ কৰি ল'বৰে মন যায়। মই নিজে লিখিছোঁ দাদা। আজি ৰিলিজ হৈছে নি? হয়। গতিকে আপোনালোকে দেখিলে, আৰু আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ। জয় অসম।